বহুজনে ক'ব বিচাৰে যিটো সম্পৰ্ক সমাজে গ্ৰহণ নকৰে, যিটো সম্পৰ্ক পৰিয়ালে গ্ৰহণ নকৰে, তেনে সম্পৰ্কত থাকি কি লাভ? তোমাৰ সম্পৰ্কটো আনে স্বীকৃতি দিব লাগিব। এটা কথা মনত ৰাখিব, ফোঁপোলা স্বাৰ্থপৰ সমাজখনে আপোনাৰ কেতিয়া ভাল হোৱাটো চিন্তা নকৰে। জীৱনটো আপোনাৰ নিজৰ মতে উপভোগ কৰক। যিখন সমাজত অন্যায় চলি থাকে, যিখন সমাজত দুৰ্বল মানুহৰ ওপৰত অন্যায় হয়, টকা থাকিলে সকলো বেয়া কাম ভাল হৈ যায়, তেনে সমাজখনে তোমাক কি স্বাধীনতা দিব? সমাজখনে তোমাক কি ভাল বুলি ক'ব? সমাজৰ কথাৰ ভাবি নিজৰ ৰঙীন জীৱনটো কেতিয়াও ৰংবিহীন নকৰিব। নিজৰ মতে জীয়াই থাকক, কাৰণ ভগৱানে দিয়া সুন্দৰ জীৱনটো এবাৰেই পাব। নিজে ভালে থাকক আৰু নিজৰ ভাল পোৱা কামবোৰ কৰি যাওক। সম্পৰ্ক বজাই ৰাখক যি আপুনি ভাল পায়। আনে কি কৈছে কি নাই কোৱা সেইখিনি আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়, কিন্তু আপুনি নিজে কি কৰি আছে সেইটোহে গুৰুত্বপূৰ্ণ।